সকলো প্ৰব্লেমৰ সলিউশ্যন ব্ৰেকআপ নহয়। তুমি কাৰোবাক বহুত বেছি ভাল পোৱা, কাৰোবাৰ লগত যদি বহুত গভীৰ সম্বন্ধত বান্ধ খাই আছা, বহুত ইম্পৰ্টেঞ্চ দিয়া হয় ইজনে সিজনক, তেনেহ'লে এইটো স্বাভাৱিক যে য'ত জোখতকৈ মৰম, প্ৰেম, ভালপোৱা বেছি, তাত অলপমান কাজিয়া পেচালো বেছি হ'ব। কিন্তু নাজানো কিয় আমি সৰু সৰু কাজিয়াবোৰত ইজনে সিজনৰ ওপৰত ইমান বেছি ফ্ৰাষ্ট্ৰেটেড আৰু ইৰিটেট হৈ যাওঁ যে সকলো প্ৰব্লেমৰ সলিউশ্যন ব্ৰেকআপেই বিচাৰি পাওঁ আৰু বাৰে বাৰে সেই একেটা সলিউশ্যনকে এপ্লাই কৰোঁ। এই এটিটিউডটো ঠিক হয় জানো? অবভিয়াছলি নহয়। ইয়াৰ কাৰণে আমি খঙত উল্টা চিধা ডিচিশ্যনছো লওঁ। সম্বন্ধৰ ৰছীডাল যিমানেই ষ্ট্ৰং নহওক কিয় বহুত চেঞ্চিটিভ হয়। ইয়াক সহজতে ছিঙিবলৈ নিদিবা আৰু লাইটলিও নল'বা। ধুনীয়া এটা সম্বন্ধ বেয়া হৈ যায় আমি যদি সময়ত কেয়াৰ নকৰোঁ। লাভ ইজ নট ছামথিং ইউ ডু ফৰ ইয়ৰ চেল্ফ, ইট ইজ ছামথিং ইউ ডু ফৰ দ্য আদাৰ পাৰ্চন।